আজি মোৰ দেহাজনীৰ বাৰ্থডে আৰু বাৰ্থডে বুলি ৰাতিপুৱা আজি সোনকালে উঠিলোঁ। সোনকালে উঠি মেলি আজি বোলে ভাত চব্জি চব মই বনাব লাগে আৰু আজি দেখিছে ইমান সৰহকৈ বনাইছোঁ। যেতিয়া নেকি মই বাহিৰত আছিলোঁ তেতিয়া মানে কি হ'ল, আমাৰ ওচৰ চুবুৰীয়া চবেই অকলে থাকিবলৈ সহায় কৰি থাকে। বেমাৰ আজাৰে হওক কিবা হওক, মানে অকলে কেতিয়া থাকিবই নিদিয়ে। সেইবাবে মই ভাবিছিলোঁ যে অহা সময়তে সকলো লগতে যে এসাঁজ খাম, কিন্তু টাইম টেবুল নিমিলিলে আৰু বৰষুণ বতৰ। আজি যিহেতু মই অহা 6-7 দিনৰ পিছত আজি 1 এপ্ৰিল দিনা মোৰ দেহাজনীৰ বাৰ্থডে। ভাবিলোঁ আজি এই সুযোগতে চবৰে লগতে মিলি এসাঁজ খাম। আৰু ৰাতিপুৱা শুই উঠিয়ে বনালোঁ। মই প্ৰথমে ভাত বনাইছোঁ আৰু চব্জি মানে বনাম পিছত। তাৰ পাছত বাৰ্থডে বুলিতো এনেকৈ একো তৈয়াৰ কৰাই নাই, সেইবাবে আনি থৈ দিছিলোঁ ৰাতি ৰসগোল্লা টেমা। ভাবিলোঁ ৰাতিপুৱাই দেহাজনীক অলপ মহ মিঠা কৰোঁ। সেইবাবে ভাবিলোঁ ৰসগোল্লাটো খোলোঁ আৰু ৰসগোল্লাটো খুলি দেহাজনীক অলপ মিঠা বস্তু খোৱা হয়নে নহয় বাৰু, সিমানটো প্লেনিং কৰা নাছিলোঁ। আৰু আগদিনা ৰাতি আমি কি হ'ল, বিয়া খাব গৈছিলোঁ, পাহৰি থাকিছিলোঁ। তাৰ বাবে মানে কি হ'ল, পাহৰি থকাত কেক আনিব নহ'ল। কেক চেক বাৰু কটা নহয় বা এনেই আৰু সিমান বাৰ্থডে বুলি যে সিমান ডাঙৰ মানুহ, এতিয়া বেলেগত থাকিলে এটা বেলেগ কথা। যিহেতু ঘৰত আছোঁ, আমাৰ গাঁৱত সিমানটা কেক চেক কটা নহয়। সেইবাবে ৰসগোল্লাকে আনি দেহাজনীক মিঠাই খুৱাই দিলোঁ।